হেল্ল' গাইজ, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলো ভালে আছে। আজি দেখিছে না মোৰ ভিডিঅ'ত। আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি অসমীয়া ষ্টাইলৰ ছাগলী মাংসৰ ৰেচিপি এটা আনিছোঁ। আমি সকলোৱে বনাব জানোৱে, হয় নাই? হ'লেও মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখাব লৈছোঁ দেই। চাব দেই গাইজ। প্ৰথমে তেল দিলোঁ, তাৰপৰা আলুখিনি ফ্ৰাই কৰি দিলোঁ। আগতে আলুখিনি ফ্ৰাই কৰি দিলে অলপ ভাল হয় আৰু খাবলৈ। তাৰপৰা পিছত আপোনালোকে পিছত দিব পাৰে, হ'লেও আগত দিছোঁ আৰু আপোনাৰ আলুখিনি ৰঙা হৈ যোৱালৈকে এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব। লৰাই থাকিব লাগিব দেই। যদি লৰাই নাথাকোঁ তেতিয়া তলটো লাগি যায়, জ্বলি যাব পাৰে আলুখিনি, আৰু জ্বলি গ'লে খাবলৈ বেয়া হয়। আলুখিনি হৈ গ'ল। এতিয়া আমি পিঁয়াজ দিলোঁ। পিঁয়াজ দি পেলাই ধুনীয়াকৈ ইয়াত মই গোটা পিঁয়াজ এটা দিছোঁ। আপোনাৰ ধুনীয়াকৈ লৰাই থাকিব লাগিব। লৰাই মানে পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিলোঁ। সেইখিনিও এনেকৈ লৰাই থাকিব লাগিব, যাতে জুইয়ে তলত লাগি নধৰে মানে কেৰাহীটোত আৰু দেই। তেনেকৈ লৰাই থাকিলে বা হালধি দিলোঁ জোখ অনুসৰি, আৰু হালধিখিনিও এনেকৈ দি পেলাই আকৌ লৰাম। এতিয়া লৰাই থাকিব লাগিব এতিয়া, মানে হেতা ঘূৰাই থাকিব লাগিব। এতিয়া দি দিলোঁ আপোনাৰ মাংসৰ তেলখিনি, মানে যিখিনি চৰ্বি পাত সেইখিনি দি দিলোঁ। তেনেকৈ লৰাই থাকিম আৰু এতিয়া ভাজিয়ে থাকিব লাগিব। মানে ইয়াত ঘপককৈ পানী দিব নালাগে। পানী দিলে বৰ কিবা ভাল নালাগে খাবলৈ, হয় নাই বাৰু গাইছ? হ'লেও এনেকৈ লৰাই দি থাকিব লাগিব। তাৰপৰা অলপ যোৱাৰ পিছত মেইন বস্তু দি দিলোঁ, মাংসখিনি দি দিলোঁ। পিয়ৰ খাচী মাংস একদম পূৰা এনেকৈ দি পেলাই লৰাই থাকিব লাগিব। ভিডিঅ' কোৱালিটিটো বেয়া আহিলে দিয়ে গাইছ, তাৰ বাবে একদম চৰি, ক্ষমা কৰিব। মানে ফ'কাছে নল'লে ভিডিঅ'টোৱে। এনেকৈ আপোনালোকে ধৰিব হ'লে পাৰিছে ন। এয়া এনেকৈ ফ্ৰাই হৈ আছে আৰু এতিয়া। তাৰপৰা সোৱাদ অনুসৰি নিমখ দিলোঁ। মছলা আপোনাৰ ধনিয়া পাউডাৰ, ৰেড চিলি আৰু মিট মছলা দি দিলোঁ। মই এনেকৈ সিজোঁতে দি দিওঁ, মানে তেতিয়া মাংসত পূৰা সোমাই যায় আৰু মছলাটো। আপোনালোকে পিছতো দিব পাৰে, হ'লেও মই মানে পিছত দি বেয়া পাওঁ, আগত দিওঁ। তাৰপৰা এতিয়া অলপ মাংসটো সিজাৰ পিছত মাংসৰ লিভাৰ কেইডোখৰ আৰু আপোনাৰ জলকীয়া 3টা দি দিছোঁ। এনেকৈ আকৌ ভাজিয়ে থাকিব লাগিব। এনেকৈ মাংসটো যিমান লৰাই থাকিব নহয় আপোনালোকে, সিমান ভাল মানে তেতিয়া তলত লাগি নাযায়। যদি তলত লাগি যায় মানে বৰ বেয়া খাবলৈ লাগে, হয় নাই বাৰু? তিতা আহে। এয়া চাওক, আমি লৰাই এনেকৈ ভাজিলোঁ বহুত সময় মানে কি আৰু 20-25 মিনিটমানটো ভাজিলোঁ। তাৰপৰা এনেকৈ সেয়া নিচিনা তেল কেনেকৈ বিৰিঙি আহিছে। এতিয়া জোখ অনুসৰি পানী দিলোঁ। আমি যিহেতু ভাতৰ লগত খাওঁ, আমি অসমীয়া ভাত খাই ভাল পাওঁ, ভাতৰ লগত মাংস। তো মটন আৰু কি লাগে, হয় নাই গাইছ? এয়া এনেকৈ জোখতে পানী দিলোঁ। এতিয়া আৰু বোলে মাংসত দিবা পানী, জুইত দিবা টানি, হয় নাই বাৰু? সেইটোৱে আৰু। এতিয়া মাংসত পানী দি দিলোঁ, ঢাকনখন দি দিম। তাৰপৰা জুইটো পূৰা বঢ়াই থাকিম আৰু এতিয়া উতল অহালৈকে আৰু এয়া ঢাকন দি দিলোঁ। এতিয়া আৰু পূৰা ইফালে সিফালে আৰু সোমোৱাবহে লাগে আৰু খৰি। এনেকৈ দি আৰু প্ৰায় 20 মিনিটমান উতলাম। এয়া আকৌ চাওক দেই, এয়া এনেকৈ দেখিছেনে কেনেকৈ বককৈ উতলি আছে। এয়া হৈছেগৈ প্ৰায় আৰু অলপ বাকী। এয়া দেখিছেনে, এয়া হৈছেগৈ আৰু এতিয়া ইয়াত দিব লাগিব আলুখিনি, আমি যে ফ্ৰাই কৰি দিছিলোঁ সেই আলুখিনি দি দিম আৰু এতিয়া। এয়া বাকী আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় কমেণ্ট বক্সত জনাব দেই। আৰু কিনো ভিডিঅ' বনাই ভাল পাওঁ আৰু ইউটিউব জগতখনলৈ আহিছোঁ। আপোনালোকে মৰম আশীৰ্বাদ কৰিলেহে আগুৱাই যাব পাৰিম, নে কি কয় গাইছ? এয়া আলু দি দিলোঁ। সেয়া হ'লেই আৰু আলু দি দিয়াৰ লগে লগে জোলকণ থপথপীয়া হৈ যাব, মানে আলুৱে পানীটো শুহি ল'ব ন। এনেকৈ আৰু মানে ঢাকনখন মাৰি দিম, অলপ সিজিবলৈ দিয়া। লাষ্টত আৰু এতিয়া হৈ গ'ল আৰু প্ৰায়। এতিয়া আপোনাৰ ধনিয়া দিব লাগিব। ধনিয়া দি দিলে মাংসটো এটা গোন্ধ বেলেগ আহে, আপোনাৰ গোন্ধটোৱে সোৱাদটো লাগে খাবলৈ, হয় নাই বাৰু? এয়া ধনিয়া দি দিলোঁ। আপোনাৰ গোটেইখিনি মিক্স কৰিব। এতিয়া হ'লে দিছোঁ পানী আমি কিমান দিছিলোঁ আৰু কিমান হ'লগৈ, আলুৱে কিমান শুহি ল'লে লিখিলে নহয় গাইছ। এনেকৈ খাম আৰু এতিয়া গ্ৰেভি টাইপে হ'লগৈ আৰু, জোল কৰিম বুলি ভাবিছিলোঁ আৰু নিদিলোঁ। এয়া ফাইনেলি মোৰ কাষত আহি গ'ল ভাতৰ কাঁহীখন। এয়া ভাত, আলু ভাজি, ভেন্দি ভাজি, টেঙা, মচুৰ দালি। এইয়া মেইন বস্তুটো আজি বনোৱা ৰেচিপিটো, মাংস
আজিলৈ ইমানেই দেই গাইছ, বাই বাই।